যেহেতু আমার কিছু কারিগরি অসুবিধা পাবে আমি এই মুহূর্তে সংযোগ আমি বিচ্ছিন্ন হয়েছে আবার হিমাংশু চলিয়া হয়েছে আমি পরবর্তী খালি ইলেকশনৰে নিউজ দি থাকে ধৰ ইলেকশনৰ নিউজ চাই চাই তোৰ মাথাটোৱে গৰম হৈ যাব কি যে হ'ব মই নিউজ চাই মই এক পাক প্ৰীতিৰ ঘৰতে মেল পাতি আহোঁ পাইথান ক'ত যা দোকানৰ পৰা একবাৰ আহোঁ পিছে দোকানত কি আনিবা যা মানে মোৰ মিঠা খাব মন গৈছে মিঠা পেৰা তোৰ কি হ'লে নাই দে একো হোৱা নাই মোৰ এইবাৰ পৰ্যন্ত ভোট দিবি দা কিয়া তই ইলেকশ্যনত উঠছা নেকি নাই ৰ মোৰ কি উঠছে মই তাৰ হাৰি মানে তই কৰোণা কাণ্ড হাৰি দে মই সিয়া ভোট দিম দে মই এতিয়া যাওঁ নাই ৰ এনে আছো এবাৰ আহিবচোন তোমালোকে মই চাহ বনাম ৰঙে চাহ খাম মই আজিকালি চব নিউজতে খালি ইলেকশ্যনৰ নিউজ মোৰ ইলেকশ্যনৰ নিউজ চাই চাই মোৰ মাথাটো নষ্ট হৈ গৈছে হয় দে এবাৰ তই জানানা প্ৰতিজন নেতাৰ মাজত সোমাই থাকে একোজন অভিনেতা নহয় কিন্তু পিছে তই কাক ভোট দিবি এবাৰ বিজেপি চৰকাৰত যাই উঠে মই তাক ভোট দিম এইবাৰ আমাৰ গাঁৱৰ কৰোণা কাণ্ড উঠিছে তাক মই ভোট দিম তই সেই কৰোণা দলক ভোট দিবি দিম তোৰ কি হ'ল নাই দে মই একো হোৱা নাই মই হ'লে হাগ্ৰামা মহিলাক ভোট দিম আমাৰ ভাই যে সি এইবাৰ হাগ্ৰামা মহিলাটো উঠছি মই সিয়াকে ভোট দিম দে প্ৰীতি মই এতিয়া যাওঁ দে মই এতিয়া ভাত বনোৱাৰ সময় হৈছে তোমাৰো মানে এইবোৰ এতিয়াহে লাগে বাৰু যোৱা বাইদেউ কোনোবা ঘৰত আছেনে আছো বাইদেউ এইবাৰ মই ইলেকশ্যনত উঠিছো আপুনি মোকে ভোট দিব দেই কৃপা কৰি মোকে ভোট দিব বাইদেউ বাৰু দিম বাৰতে মোৰ কি লাভ হ'ব বাইদেউ আপোনাৰ লাভে লাভ মই যদি ইলেকশ্যন জিকো বাইদেউ তেনেহ'লে আপোনাক মই যি লাগে তাকে দিম লগতে ৰবিবাৰৰ দিনটো কাপোৰ ধোৱা দে বুলি ঘোষণা কৰি দিম কি আপুনি এনেকৈ কেনেকৈ ইলেকশ্যনত জিকিব বাইদেউ এনেকে নক'বহে আপুনি ভোট নিদিলে মোক কোনে ভোট দিব আপোনাৰে ভৰসাত মই ইলেকশ্যনটো খেলিছোঁ কেনেবাকৈ জিকিলে আপোনাৰে লাভ হ'ব দিয়কচোন দিয়ক মই যাওঁ মোৰ দেৰি হৈছে বাকী ঘৰতো মোৰ ভোট খুজিব আছে
দিয়ক বাইদেউ ভোটটো মোকে দিব কিন্তু দিয়ক বাইদেউ ভোটটো দিব মই যাওঁ মইতো গাঁৱৰ সকলো মানুহকে ভোট খুজিব গৈছো ভোটৰ ভিক্ষা খুজি খুজি মোৰ চেহেৰা এই হৈ গ'ল আকৌ এইকেইদিন আকৌ নামানো মই মাত্ৰ 3টা ভোটেৰে হাৰিলো মাত্ৰ 3টা হাই ফ্ৰেণ্ড যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ এজন বন্ধুৰ চেনেলৰ মই লিংকটো ডেছক্ৰিপশ্যনত দিম আপোনালোকে চাব পাৰে লিংকটো ব্লগ নামেৰে তো তেওঁ ধুনীয়া ধুনীয়া ব্লগ বনায় আৰু লগতে তো ভিডিঅ' বনাওঁতে বহুত কষ্ট হৈছে নিশ্চয় ভিডিঅ'টো সৰু হৈছে তথাপিও আৰু এই কাহিনীটোৰ পৰা আমি এয়াই শিকিলোঁ যে মানে যাকে লাগে ভোট নিদিব ভোট খুজিব আপোনালোকৰ সমৰ্থন থাকিব লাগিব মানে আপোনালোকৰ ইচ্ছামতে বেয়া নাপাব আৰু কোৱাৰ বাবে ধন্যবাদ বাই বাই অল এনেকুৱা